আমি পুলিচৰ লগত একেলগে ওপৰত গ'লোঁ। ওপৰত গৈ যি চালোঁ এইটো বৰ দুৰ্ভাগ্যজনক আৰু আমি বৰ আঘাত পাইছোঁ আজি। যিহেতু পবিত্ৰ ঈদৰ দিনত আমি ইছলাম ধৰ্মী সমাজক আমি ঈদৰ শুভেচ্ছা জনাইছোঁ। কিন্তু এটা কথা আমি মনত কৰিব লাগিব যে এই অঞ্চলত যিবিলাক মানুহ বসবাস কৰি আছে ইয়াত মেক্সিমাম মানুহে হিন্দু মানুহ আৰু এই যি মাৰ্কেট আছে ইয়াত যি বসবাস কৰা যি টেলেণ্টবিলাক আছে চবেই হিন্দু মানুহ। গতিকে যেতিয়া আমি নিজৰ ধৰ্ম উৎসৱ পালন কৰোঁ বেলেগৰ ধৰ্মৰ যি চেণ্টিমেণ্ট আছে এইটো আমি হাৰ্ট কৰিব নালাগে। আমি হিন্দুবিলাকে গৌ মাতাক মাতা বুলি আমি পূজা কৰোঁ। আমাৰ কাৰণে বৰ আদৰণীয় হয় গৌ মাতা। গতিকে আজি যদি আপুনি নিজৰ পৰম্পৰা পালন কৰে তাত আমাৰ কোনো আপত্তি নাই, কৰক, আমিও আপোনাৰ লগত থাকিম। কিন্তু এনেকুৱা য'ত মেজৰিটি ছেকশ্যন হিন্দুৰ মানুহবিলাকৰ আছে তাৰ একেবাৰে এনেকুৱা ধৰণে যি কাণ্ড কৰিলে আমি অলপ আঘাত পাইছোঁ আৰু আমি পুলিচক ধন্যবাদ দিছোঁ। পাণবজাৰ ফাঁচীজাৰ থানাক দুজন অচিদাৰবিলাক তেওঁ লগে লগে আহি কিনি ৰেছপণ্ড কৰিছে আৰু এতিয়া ফৰেঞ্চিক জাঁচত চব এতিয়া তদন্তটো আগবাঢ়িব। এতিয়া আইনগত যি ব্যৱস্থা ল'ব লাগে